Hello, Homebashi guys. Welcome back to my another video. আজি ৰাতিপুৱা উঠি ভকতৰ বাবে কিছু কাম কৰিব গৈ আছো। আজি আমাৰ গাঁৱত আঞ্চলিক ভাগৱত হ'ব আৰু এইবাৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহত জোনাই চিমেণ্ট চাপৰিত আমাৰ শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন হ'ব গৈ আছে। তাৰ বাবে আমাৰ আঞ্চলিকৰ পৰা কিছু ভকত আমাৰ প্ৰাথমিকখনত আঞ্চলিক ভাগৱত লগতে জাগৰণ সভা পাতিছে। তাৰ বাবে আমি কলপাত কাটিব যাব লাগে। এতিয়া আমি বৰ্তমান মই গৈ আছোঁ এতিয়া কলপাত কাটিবলৈ, আৰু কলপাত কটা জেগাত গৈ আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ। আৰু ভিডিঅ'টো যেন শেষলৈ চাই থাকে। নাম এটা গাই শুনক আমাক। নাম এটা হয়, তো মই কিন্তু গাম তেওঁলোকে গাই দিম। শুনাকচোন বাৰু। হৰি নাম ৰখে আমাৰ বন্তি প্ৰজনৰ ভাগে গাই দিছোঁ। হয়, গাঁও বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশ প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি অকণ সুৰটো ভাঙিছে বাৰু। নাই, এইবোৰ ভক্তি গানত হাঁহিব নাপায় বাপ। ভালদৰে গাওক, আমি শুনো। আমাৰ দৰ্শকে শুনি আছে, আপোনালোক চাই আছে। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি বহে ব্ৰহ্মাণ্ড আচ্ছা বাৰু, শুনি ভাল লাগিলে। কৃষ্ণ বাপ, আমি যে প্ৰসাদৰ বাবে কলপাত কাটিব আহিছোঁ, হয়, কিমানজন ভকত এনে আগমন হ'ব বাৰু? আপোনাৰ ধৰক আপোনাৰ আমাৰ আমন্ত্ৰিত আহিব অন্য জিলাৰ পৰা আহিব। হয়, আমাৰ অন্য প্ৰাথমিকৰ পৰা আহিব ধৰক 6-7জনমান। বাপ আমাৰ প্ৰাথমিকত যি আঞ্চলিক অনুষ্ঠান কৰিছে সেই অনুষ্ঠান ভাগত আমাৰ অন্য প্ৰাথমিকৰ পৰা ধৰক 15-20জনমান আহিব। তাৰ পৰা এনে আপোনালোকক এতিয়া কলপাত কেইশমান কাটিবৰ কাৰণে আপোনালোকক কিবা কৈছে, জনাইছে? আমাৰ কলপাত ধৰক এনে 300 ওচৰা-ওচৰি। হয় বাৰু, ধন্যবাদ। আজি আমাৰ বাপ জনাই जी कलपात की सांगातिक অলপ ओवर एक्टिंग की औलाद। अब तेरे को बराबर होता नहीं क्या बोलने को? चले एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। सांगातिक অলপতে টেকত এক্সিডেন্ট হোৱা নাই, একো নাই। অৱশ্যে তেওঁ অলপতে বৈকুণ্ঠ প্ৰাণ হোৱা নাই, তেওঁ হ'লেও বাৰু এই ভকতৰ বাবে যিহেতু এই পাতখিনি কটা হৈছে, এই ইয়াত বৈকুণ্ঠ প্ৰাণ হ'লেও তেওঁ একো ঈশ্বৰে তেওঁ সেইখিনি হেৰি কৰি লৈ যাব। ইয়াত একো আমাৰ একো এটা দুখ কষ্টৰ কথা নাই বাৰু। তেখেতে মানুহজনে অকণমান দুখ পালে, আৰু হ'লেও ভকতৰ বাবে যিহেতু অৱশ্যে তেখেতৰ বা কিবা এটা দুখ থাকিব পাৰে, কাটা গ'ল বাৰু এইটো। যিহেতু ভকতৰ বাবে এই পাতখিনি ব্যৱস্থা কৰা হৈছে, যিহেতু নৈবদ্য আমাৰ যিটো শৰাই ল'বৰ বাবে আমাৰ বাপ আই সমস্তই এই পাত ব্যৱহাৰ কৰা হ'ব। যিহেতু আমাৰ আজি আঞ্চলিকৰ ইয়াত শাস্ত্ৰ পাঠৰ আয়োজন কৰা হৈছে এই আমাৰ গৃহতে। গতিকে আমি এয়া আমাৰ মিথুন বাপ এইফালে চাই দিয়ক। কৃষ্ণ, আমি মিথুন বাপ আপুনি দুআষাৰমান কওকচোন বাৰু। এই যিহেতু আঞ্চলিকৰ আজি শাস্ত্ৰ পাঠ হ'ব, এই বিষয়ে আমি যিহেতু পাত কাটিব আহিলোঁ, আপুনি দুআষাৰমান কৈ দিয়ক আপোনাৰ ফালৰ পৰা। কৃষ্ণ, কৈ দিয়া, কিবা এটা কৈ দিয়ক। আমাৰ এইটো কি পাতৰ বিষয়ে কৈ দিয়া, কি পাত লাগিব? আমাৰ কি বৰপ্ৰসাদৰ লাগিব নেকি? বা বৰপ্ৰসাদৰ পাত কিমানমান লাগিব? আৰু যিটো শৰাই বিতৰণৰ বাবে কিমান লাগিব? কৃষ্ণ বাপ, কৃষ্ণ কৃষ্ণ আপোনালোকে
আপোনালোকে প্লাষ্টিকৰ কিছু বস্তু বৰ্জন কৰিব পাৰে, যেনে ধৰা ডিছ আৰু প্লেটবোৰ। সেইবোৰ আমি গাঁৱতে পাওঁ, মানে গাঁৱত কলপাতেৰে আমি সেইবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু য'ত কলপাত নাপায় সেইবোৰ বাৰু কোৱা নাই, যিখিনি মানুহে পাৰে সেইবোৰ কলপাত ব্যৱহাৰ কৰক। কলপাত কাটা হ'ল, বৰ্তমান কাটি কেনে ইয়াত হিচাপ কৰি কেনে বান্ধি লোৱা হৈছে। এইপিনি এইবোৰ বৰপ্ৰসাদ কাৰণে। তোমাৰেনো ভাল পোৱা হেল্ল' গাইছ, এতিয়া আমি আঞ্চলিক ভাগৱতলৈ যাব লৈছোঁ, গৈ আছোঁ। বৰ্তমান বেছি দূৰত নহয়, ওচৰতে বাৰু। তালৈ গৈ আছোঁ, তাত গৈ আপোনালোকক লগ পাই আছোঁ। আমাৰ বাপসকলে শৰাইৰ বাবে এইবোৰ আয়োজন কৰি আছে। এইপিনি বৰপ্ৰসাদৰ বাবে চব্জি আনি থোৱা হৈছে। সিদ্ধ বৰপ্ৰসাদ ৰন্ধনৰ বাবে আই বাপসকলে আজি মোকে আজ্ঞা দিলে, সেয়েহে ৰন্ধনৰ বাবে মই আগবাঢ়িছোঁ। আৰু এইপিনি আইহঁতে তৰকাৰীৰ বাবে কাটি আছে চব্জিবোৰ। আৰু এইপিনি ভকতৰ পিঠা পনা যোগাৰ কৰি থোৱা গৈছে। আৰু এইপিনি আই বাপহঁতে ভাগৱত পাঠ কৰি আছে, তাৰে কিছু দৃশ্য আপোনালোকে চাই লওক। সভাসদ তৃতীয় স্কন্ধৰ পদ নিষবদ হুয়া সংক্ষেপে পদত দেখা সমস্তৰ যেন মতে প্ৰীতি কৰ, তাকে মই কৰিছোঁ যতন। বৈষ্ণৱ সন্তোষ ভৈলে ঈশ্বৰ কৃষ্ণৰ পাৱে, নিতে হুৱে ভকতি বন্ধন। এতেকে সাধুৰ প্ৰীতি সাধাই সিটো দুখ পৰিহৰি। আৰু এইপিনি আমাৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। আমাৰ বাপহঁতে সিদ্ধ প্ৰসাদ মুঠি গ্ৰহণ কৰিবলৈ লৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো অকণমানো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰে যেন। তেনেহ'লে মই অন্য মুঠি গ্ৰহণ কৰি লওঁ। আজিলৈ বাই।